Guys, here is so. Hello guys, welcome back to my YouTube channel. আজি আকৌ নতুন ধামাকা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এতিয়া মানে কি এতিয়া কালি মই লগৰ এটা ঘৰত থাকিলো আৰু এতিয়া লগৰটো ঘৰত বা ঘৰলৈ যাম আৰু আপোনালোকক আজি দিনটো কি কি কৰো সকলো দেখাম আপোনালোকক আৰু এতিয়া মই আহিছো মুখ ধুবলৈ মানে ৰাতিপুৱা শুই উঠিছো এতিয়া প্ৰায় 9টামান বাজিছে মানে কালি ৰাতি মতে দেৰি হ'ল কথা পাতোতে আৰু মানে গম পাইছে আৰু জুবিনদাৰ খবৰটো ভাল হ'লে মানে ইটো পাছত ইটো ভিডিঅ' ওলাই থাকে যে মানে চাবলৈ মন গৈয়ে থাকে মানে তেনেকুৱা লিখা সেইকাৰণে কালি ৰাতিটো পোৱাই নহ'ল মানে আৰু এতিয়া ৰাতিপুৱা শুই উঠিছোঁ শুই উঠিনে ধুবলৈ পানী গাইছ ইয়াতে মানে টেপৰ পানী আহি থাকে এই ধুব লাগিব পানীয়ে আৰু এইটো পৰিৱেশটো আজি অলপ ৰ'দ দিছে বাৰু কালি বতৰ ডাৱৰীয়া আছিলে আৰু মই লগৰটো ঘৰতে আছোঁ এতিয়া আৰু এইফালে দেখি চাকৰা এজোপা কি ধুনীয়া গছ মানে গছজোপা দেখি ভাল লাগিছে আৰু যি কি নহওক চব কথা বাদ দিয়ক মই মুখখন আগত দিয়াকৈ বোলে গাপকেইটা ধুই আনোগৈ চাহ ৰাতিপুৱা ইয়াতে খাই পিনে গুচি যাওঁ ঘৰত আৰু এতিয়া ৰাতিপুৱা 9টা বাজিলে ঘৰত গ'লেনো ক'ত চাহ দিব আৰু চাহকাপ লিখা একো হ'বই নোৱাৰে গাইছ এতিয়া মানে ৰঙা চাহকাপ খাওঁ ন মানে ৰঙা চাহৰ আমাৰ গাঁৱলীয়া ভাইবেই বেলেগ বেলেগ এনেকুৱা এটা ভাল লাগে মানে আৰু কিছুমানে এনেকুৱা ষ্টাইলত বনায় মানে ধৰি লওক চেনিও দিয়ে নিমখো দিয়ে মানে সেইটো খালে মানে ভাল মানে আপোনালোকৰ ৰাতিপুৱা মানে ধৰি লওক ইমিউনিটি চিষ্টেমটো পৰা বঢ়াই দিয়ে ন মানে ধৰি লওক চেনি পিঠা খালে মানে আৰু চাহকাপ খাই লওক চাহকাপ খাই কি কৰোঁ চাই থাকক আপোনালোকে মই এতিয়া লগৰটো ঘৰৰ পৰা আহি কৰি এতিয়া আকৌ এবাৰ ওলালোঁ মানে এতিয়া জলকীয়া কেইটামান ছিঙিছিলোঁ আৰু জলকীয়া কেইটামান দি থৈ আহোঁগৈ মানে ৰিচাৰ্জ কাইলৈ শেষ হ'ব মানে ৰিচাৰ্জ ভৰাবলৈ পইচাটো আজি উলিয়াই থৈছোঁ মানে বেছি নহয় চাগে 50-60-100 টকামানৰ ভিতৰত হ'ব চাগে সিমান মানুহে এতিয়া গৈ লওঁ মানে গৈ গম পালে গ'লেহে গম পাম মানে কেইটকামানত পাম আৰু লগতে চাইকেলখনকে লৈ লৈছোঁ মোৰ বছৰ আৰু এইফালে বাগান দেখিছে বাগানত পাতো ওলাই আছে বহুত আৰু এতিয়া যাম মই সৌফালে মানে আগতে সদায় যোনটো ৰাস্তাইদি যাওঁ সেইফালে কেলৈ নাযাওঁ কোনে কোনে গম পাব সেইফালে কি ওলায় আৰু অলপ যাওঁ নেকি এয়া চাওক এইফালে পথাৰখনেদি আকৌ ওলালোঁ গাইছে এতিয়া আৰু এইফালেদি যাওঁগৈ মানে এইফালেদি চাইকেল চলাবলৈ অকণমান অসুবিধা হৈ যায় মানে পথাৰ ৰাস্তা ন ফচি যায় আৰু চব গৰুবোৰে ইমান ধুনীয়াকৈ ঘাঁহ খাই আছে কিন্তু ৰ'দ নাই দিয়া কাৰণে শান্তিয়ে খাই আছে ছেকেণ্ড ফালে ৰ'দ পৰিলে যিহে গৰম আজিকালি মানুহে থাকিব নোৱাৰা হৈ গৈছে এতিয়া মই যাব লাগিব এইফালে আৰু এইটো দেখিছে গাইছ কুকুৰ এইটো হাবিত কি কৰিছ তুমি আৰু যি কি নহওক বাৰু আৰু এইখিনিতে এজোপা আগতে এজোপা ধুনীয়া কঁঠাল গছ আছিলে কঁঠালজোপা কাটি দিলে আৰু কাটি দিলে মানে বান্দৰৰ পৰা খাবলৈ নাপায় আৰু নাকাটিনো কি কৰিব গাইছ কওকচোন হয় নাই বাৰু আৰু আমাৰ ফালে মানে এইফালে হাবিত বান্দৰ আছে কেতিয়াবা দেখাম আপোনালোকক দেখি পালে আৰু এইবোৰ মানুহৰ খেতি বাতি কৰি থোৱা আছে ইয়াতে আৰু মই যে যোনটো আগৰ ভিডিঅ'টো দেখাইছিলোঁ ৰাস্তাটো সেইফালে দিয়ে যাম এতিয়া আৰু এতিয়া ক'ত চাগে জলকীয়া বেছি সেইফালে লোকেল মানুহৰ ঘৰতে দিব লাগিব জলকীয়াকেইটা আৰু ইমান কম জলকীয়া লৈনো আপুনি ক'ত বজাৰলৈ যামনো এতিয়া এইখিনিতে আৰু এঘৰ মানুহ আছে সিহঁতৰ ঘৰত সুধি চাওঁ বলক লয় নেকি সৌটো জাগত দেখিছে ঘৰ এটা তাত ল'বও পাৰে মানে যিহেতু কেতিয়াবাতো লয় তাত মানে আৰু বিজলকীয়া দেখাইছোঁ গৰম ঠাণ্ডা মছলা গাইছ এতিয়া কি হ'ল মানে এইখিনিতে মই যোনখন মানুহত জলকীয়া দিছিলোঁ মানে এতিয়া ইয়াতে জলকীয়া দিলোঁ আৰু কৈছে বোলে এইখিনিতে মানে বাঘে কিবা পোৱালি এটা মাৰিলে মানে গৰু পোৱালি এটা আৰু মাৰিবই মানে এখন ডাঙৰ মানে মই আপোনালোকক দেখামেই ভিডিঅ'ত ইমান ডাঙৰ এখন বাগান আৰু ইয়াতে দিনটো যিটো চৰিয়ে থাকে গৰুৰ পৰা আদি কৰি ছাগলীলৈকে আৰু সেয়াই গাইছ যিকি নহওক বাকী বাদ দিয়ক গৰু পোৱালিটোলৈ বেয়া লাগিছে আৰু মোৰ এইফালে ওলাই আহোঁ ন সদায় এইফালে যাবলৈ খুৱাই দিছে আজি আৰু বলকচোন যদি অকণমান পাৰোঁ গৰু পোৱালিটো দেখাম বলক এতিয়া দিম এইখিনিতে হ'ব মানে ইয়াতে মাৰিছে মানে আৰু এইকেইটা লঙলা গাইছ কৈছিলোঁ এতিয়া পৰিছিলোঁৱে আৰু যি কি নহওক গৰু শাৰী অলপ আগত মাৰিছে বুলি কৈছে অকলে চাবলৈ দম নাই যিহেতু মানে এখন যোনখন বাগানখন মানে ইয়াতে অকল বাঘ চাঘ ওলাই থাকে বুলিয়ে কয় মানুহবোৰে মানে যেতিয়াই তেতিয়াই আৰু অকলে যাবলৈনো ক'ত দম আছে কিন্তু হ'লেও চাবলৈ যাবলৈ মন এটা আছে বাঘখনে কি কয় চাওঁ নেকি গাইছ কওক আৰু গাইছ চব কথা বাদ দিয়ক যি কি নহওক গাইছ মানে কি হ'ল এতিয়া কাহিনীটো কোনডোখৰহে একজেক্ট লোকেশ্যনটো গম নাপাওঁ সকলো বাগানৰ মাজত সোমাই যাবলৈ বেয়া লাগে ভয় লাগে বেয়া নালাগে মানে ভয় লাগে আৰু লগৰ এটা আহি আছে লগৰটো আহি লওক লগৰটো আহিলে মানে আপোনালোকক দেখাম ডাইৰেক্ট মানে ক'ত মাৰিলে লাইভ গৰুটো গৈ পিনে আৰু ইমান ডাঙৰ বাগান যিহেতু মানে চবফালে বাগানেই হয় ন আৰু মানে ধৰি লওক ইয়াততো থাকেই মানে আপোনাৰ ধৰি লওক ৰাতি যদি ওচৰত থকা মানুহে মানে 10-11 বজাত যদি এনেকুৱা এখিলে আহে মানে বাঘৰ মাত শুনিবলৈ পায়ে আৰু যিহেতু মানে অকলে ৰিক্স লোৱাটো নহ'ব যদি সৰু বাঘ হয় ভালেই ইমান ডাঙৰ বাঘটোৰ লগত লাগিবলৈ মোৰো দম নাই এইখিনিতে ৰখি দিলোঁ মানে মই কিয় ৰখিলোঁ এইখিনিতে অলপ মানে স্মেল টাইপৰ আহিছে কিবা ধৰি লওক কিবা জীৱ জন্তু যেনেকৈ স্মেল আহে ন সেই সেনেকুৱা কাৰণে আৰু ব'লক আমাৰ লগৰটো আহিবলৈ দিয়ক মই তেতিয়া আকৌ আগৰ জেগালৈকে যাওঁগৈ অকলে নাযাওঁ নে কি ব'লক সেইটো এতিয়া জলকীয়া 20 টকাৰ দিলোঁ মানে মই হিচাপ কৰি নাই মোৰ সম্ভৱতঃ মানে জলকীয়া আছে 80 টকা মানে কিন্তু 80 টকাৰনো এতিয়া ক'তনো দিম আৰু বাদ দিয়কচোন 20 টকাৰ দিলোঁ এতিয়া ইয়াত কেইটকা আছে হিচাপ কৰি লওঁ এইখিনিতে ৰ'ব কেইটকা আছে মানে 10 টকা কেইটা দিলে ভাল হ'ব 10 টকাত 4টামান দিলে ভাল হ'ব বা 4টা বা 5টা ইয়াত কেইটা আছে মই হিচাপ কৰি লওঁ ৰ'ব চব কথা বাদ দিয়ক এগাল জলকীয়া
1 2 3 4 5 6 7 8 9 10 11 12 13 14 16 17 18 19 20 22 26 29 33 38 40 41 42 মানে ধৰি লওক এৰাউণ্ড 40টা আছে ইয়াত। আপোনালোকৰ ফালে ইমানটো জলকীয়াত কিমানটা হ'ব ক'ব? 40 টকাত। আৰু ইয়াতে ৰখি আছোঁ বাগানতে, আহক আজি মানে গৰুটো চাইহে যাম আৰু এইখন মোৰ বসন্তীখন। আমাৰ ঘৰ মানে এনেকুৱা এডোখৰ জেগাত মানে আপোনাৰ ধৰি লওক অসমৰতো বেছি মানে এইফালে ধৰি লওক গোলাঘাট চাইডে মানে আছে, চবতে চাহ খেতি আছে, কিন্তু আমাৰ ফালে ওচৰতে আছে যেনিবা, বেছি বুলি ক'ব নোৱাৰি মানে ধৰি লওক এইবোৰ কোম্পানী বাগান হয়। ইয়াত প্ৰায় চাগে আছে 1000-3000 বিঘা মান এডোখৰ মাটি হ'ব, 3000 বিঘা এডোখৰ বাগান। আৰু এই বাগানডোখৰ নামেই হৈছে হাঁহৰতলী বাগান। ধৰি লওক হাঁহৰতলী এডোখৰ জেগা আছে সেইডোখৰ, কিন্তু ধৰি লওক বাগানখন তাৰ আণ্ডাৰত পৰে কাৰণে এইডোখৰ হাঁহৰতলী বাগানে হয়। আৰু কিন্তু আমাৰ গাঁওখনৰ নাম হ'ল দাবিদুবি। আৰু এইফালে চক ইয়াতে ৰখি আছোঁ এতিয়া, লগৰটো অহা নাই, লগৰটো আহিলে মানে গৰুটো চাবলৈ যাম, দেখাম মানে, অকলে নাযাওঁ যিহেতু মানে ধৰি লওক মানুহ চানুহ কোনো নাই মানে ধৰি লওক গৰুটো আছিলে বেলেগৰ ঘৰৰ, আছিলে 2টা, কিন্তু এটা এৰাল চিগি গুচি আহিলে আৰু সৰু পোৱালিটোক মাৰি দিলে, আৰু যোনটো পোৱালি মাৰিলে পোৱালিটো এতিয়া তাতে আছে মানে ধৰি লওক এতিয়া এনেকুৱা হ'ব পাৰে ধৰি লওক বাঘটো যদি এতিয়া তাতে আছে, চব কথা বাদ দিওঁ, অকলে নাযাওঁ মানে, অকলে গ'লে ৰিস্ক লোৱা হ'ব। লগৰ বাঘটো চাব আহিম আৰু যাম দেই, একো নহয় পাই যাম সোনকালে। চলো গাইছ, মই চাইকেলখনো লৈ যাওঁ লগতে, চাইকেলটো ইয়াতে থৈ দিওঁ গাইছ, পাই গ'লোঁ পাৰ্টনাৰ যাবলৈ। চাইকেলটো এইখিনিতে থ'ম নেকি? চাইকেলটো ইয়াতে থৈ দিওঁ। সৰুটো দেখিছে নাই গাইছ? সৰুটো চবে চাই আহোঁ অলপ। গাইছ এইটো চব ফটোৱা কিয় পাব অলপ গাইছ, বাঘটো চাই লওঁ, থাকিব পাৰে বগলা চাই নিব। আহক গাইছ চাই আহোঁগৈ যি নহওক। চেনটো পূৰা মাৰি আছে বাৰু, যিখিনি হওক মিনিট সময়ে মাৰিলে। তাৰপিছত গৰু এনেকৈ মাৰে গাইছ, ফাৰ্ষ্ট টাইম দিনবনত চাই আহিছোঁ, কিন্তু বেয়া লাগিছে, গৰু মাতা হয় যি হ'লো যে দমত আপোনালোকক চাবলৈ আহিলোঁ। আৰু এইটো লগৰটো কেনেকুৱা লাগিলে দেখি কওক? কিমান দেৰি হ'ল? টাইম হ'ল মৰা এইটো, এই নাপায় তাৰে কামনা কৰিলোঁ। আৰু এইফালে মানুহ চাবলৈ আহি আছে, সৰুটো এটা হয় নাই এইটো বাঘটো আহিব ৰাতি খাবলৈ ইয়ালৈকে, হয় নাই বাৰু? যদি কেমেৰা পাতি থওঁ দেখিম নাই বাৰু? ডিঙিটো চক, ডিঙিত কামুৰি ফুটুৱাই দিছে। ডিঙিটো এবাৰ গাইছ, কাৰো লগত এনেকৈ নহওক, আপোনালোকে ধৰি লওক বাগান চাগান এনেকৈ গৰু মেলি নিদিব কেতিয়াও। দেখিলে আমাৰ এইফালে মই কৈছোঁ নাই, বাঘ সিংহ ভালুক ওলাবই। দেখিলোঁ আজি জীৱনত ফাৰ্ষ্ট টাইম, মই শুনি থাকোঁ মানে ধৰি লওক বাঘে গৰু খাইছে, আমুক খাইছে কিবা শুনি থাকোঁ, কিন্তু আজি ফাৰ্ষ্ট টাইম দেখিলোঁ।